হাই ফ্ৰেণ্ডছ, মাই নেম ইজ বুলকলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চুজিৰ বহুত টেষ্টি ৰেচিপি, আপোনালোকে এনেকৈ ট্ৰাই কৰিব ঘৰত, বহুত ধুনীয়া। মই তাকে দেখাব চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো চাব বুলি আশা থাকিল। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ইয়াত চাওক, ইয়াত চুজি স্নেক্স বনাবৰ বাবে এতিয়া ইয়াত দিম 2 চামুচমান তেল, ৰিফাইন তেল, অকণমান দিম তেল। ইয়াত দিম কেইটামান জিৰা। বহুত টেষ্টি ৰেচিপি, আপোনালোকে ট্ৰাই কৰিব। বাচ্ছাৰ টিফিনতো দিব পাৰে এনেকুৱা ৰেচিপি, বহুত ধুনীয়া লাগে খাই। ইয়াত দিম এটা সৰু পিঁয়াজ আৰু অকণমান গাজৰ কাটি লৈছোঁ, এটাৰ আধা কাটি লৈছোঁ। আৰু ইয়াত বেলেগো কিবা ভেজিটেবলছ দিব পাৰে, বিনছ, যোনে যি ভেজিটেবলছ ভাল পায়। আৰু ইয়াত জলকীয়াও দিব পাৰে, কিন্তু মই জলকীয়া এতিয়া দিয়া নাই। আমাৰ বাচ্ছাকেইটাই জ্বলা নাখায়, সেইকাৰণে মই জলকীয়া দিয়া নাই। আপোনালোকে ইয়াত জলকীয়া দিব পাৰে আৰু মছলাও দিব পাৰে স্পাইচি কৰিবলৈ, কিন্তু মই এতিয়া তেনেকৈ ইমান মছলা ব্যৱহাৰ নকৰোঁ। বাচ্ছাই খাব যিহেতু, সিহঁতে ইমান মছলা নাখায়। মছলা দিলে আৰু টেষ্টি হ'ব, আপোনালোকে এনেকৈ দিব পাৰিব। এইখিনি অকণমান সেনেকৈ ফ্ৰাই কৰি থাকিম 1-2 মিনিটমান, গাজৰখিনি সিজালৈকে। আৰু ইয়াত অকণমান জালুকৰ গুড়ি দিম আৰু অকণমান দিম নিমখ। এইখিনি আকৌ অকণমান এনেকৈ ফ্ৰাই কৰিম। মই 1 কাপ চুজি লৈছোঁ। 1 কাপ চুজিখিনি মিক্সিত ধুনীয়াকৈ মিহি কৰি লৈছোঁ। মোটা চুজিটো হ'লে বেয়া হয়। 1 কাপ চুজিৰ বাবে মই 2 কাপ পানী দিম, কাৰণ ডাবুল হ'ব লাগে। চুজিতকৈ 1 কাপ পানী বেছি হ'ব লাগে, কাৰণ চুজি ফুলি যায়। মই 2 কাপ পানী দিছোঁ। এইখিনি এতিয়া লাহে লাহে চুজিখিনি এনেকৈ দি থাকিম। একেবাৰতে গোটেইখিনি চুজি নিদিওঁ, এনেকৈ লৰাই থাকিম। গোটেইখিনি একেবাৰতে চুজি দি নিদিব, নহ'লে বেয়া হ'বগৈ। জুইটো একদম কমত ৰাখিব। এইখিনি এনেকৈ লাহে লাহে এনেকৈ লৰাই থাকিব বহুত সময়, পানীটো নুশুকালৈকে। এইখিনি এতিয়া ইয়াতে কাঢ়ি দিলোঁ। এইখিনি বেছি টাইট নকৰিব, অকণমান ঢিলাকৈ থ'ব। বেছি টাইট হ'লে বেয়া হ'ব। এনেকৈ অকণমান ঠাণ্ডা হ'বলৈ দিম, বেছি ঠাণ্ডাও হ'বলৈ নিদিওঁ। বেছি ঠাণ্ডা হ'লে আকৌ শ্বেপটো দিয়াটো দিগদাৰ হৈ যাব। অকণমান ঠাণ্ডা হ'বলৈ দিম, শ্বেপটো বনাব পৰা জোখত। ইয়াত এতিয়া 2টা বইল আলু দি দিম, এনেকৈ ধুনীয়াকৈ পিচি পেলাই পিহনাত। এতিয়া ধুনীয়াকৈ এনেকৈ সানিম, পূৰা মিক্স কৰিম। এতিয়া ইমান ঠাণ্ডাও হোৱা নাই, অকণমান গৰম হৈ আছে, হালকা হালকা। বেছি ঠাণ্ডা হ'বলৈ নথ'ব, বেছি ঠাণ্ডা হ'লে শ্বেপটো দিয়াত অসুবিধা হ'ব। এইখিনি এতিয়া ধুনীয়াকৈ এনেকৈ শ্বেপ দি লৈছোঁ। ইয়াৰ এতিয়া কেটলেট বনাই আপুনি যেনেকুৱা ধৰণৰ ডিজাইন দিয়ে সেইটো আপোনাৰ কথা। মই এতিয়া এনেকৈ কাটি কাটি শ্বেপ দিম। এইখিনি এতিয়া ধুনীয়াকৈ শ্বেপ দি ল'লোঁ। এতিয়া তেলত ফ্ৰাই কৰিমগৈ। ফ্ৰাই কৰিবলৈ পূৰা ৰেডি হৈছে। এতিয়া এটা এটাকৈ দি দিম কেটলেটকেইটা। গেছটো একদম কম ফ্লেমত দিম। বিৰাট টেষ্টি ৰেচিপি, আপোনালোকে এনেকৈ বনাই চাব। বাচ্ছাৰ টিফিনতো দিব পাৰিব। এনেকৈ খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে ইয়াত মছলাও দিব পাৰে কিবা কিবি বহুত, কিন্তু মই এতিয়া দিয়া নাই। আমাৰ বাচ্ছাকেইটাই স্পাইচি নাখায় ইমান, সেইকাৰণে।
এতিয়া চাওক কি ধুনীয়া কালাৰ আহি গৈছে। এইকেইটা হৈছেহি প্ৰায়। এইকেইটা কমেও 15 মিনিটমান মই এনেকৈ ফ্ৰাই কৰি আছোঁ। গেছটো একদম কমত দি চিমত দি পেলাই ফ্ৰাই কৰি আছোঁ। ধুনীয়া কালাৰ হৈছে, বিৰাট ক্ৰিস্পি টেষ্টি। চাওকচোন ভিডিঅ'টো বনাইছিলোঁ, ক'ত কাটা গ'ল জানো গমেই নাপালোঁ। আমাৰ ৰেচিপি ৰেডি, বহুত ধুনীয়া টেষ্টি ৰেচিপি। আপোনালোকে চচৰ লগত খাব, চুজি এনেকুৱা টেষ্টি ৰেচিপি আপোনালোকে ট্ৰাই কৰিব। আজিলৈ বাই বাই।